वेलकम टू माय यूट्यूब चेनेल आरजे भाई सेतिया। तो आज अलप ওলাই আহিলোঁ, ভাইবিলাক লগ পালোঁ। তো ভাইবিলাকে ছাপোৰ্ট কৰিছে। তো এফালৰ নামটো হ'ল কি কয়, কৈ দিয়া নামটো নিজে নিজে। পৰাগ গগৈ। ভাই V3 একদম চালিয়া বনাই দিছে বাইকটো। এফালে স্প্লেণ্ডাৰ ভাই থপক জাগুনৰ ডন। এফালে দগা ভাই V3 তাৰে হয়। তো মোৰতো আছে স্কুটি একদম। तो RPM तो उठा दिबा नेকি একবার सब पुलिस নহয় বে। A few moments later. মোটামুটি তেল ঢালিলো, তাৰপিছত ইয়াৰ পৰা ক'ত যাওঁ চাই লওঁ। হা ঢালি দিওঁ 100 টকা, 50 টকা বেছি নহয়। এফালে আমাৰ বাইদেউ তেল ঢালিছে। रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं सोके এইটো জেগাটোৰ নাম কি আছিলে? লাগলা ন? আমাৰ ৰাইডাৰবিলাক ওলাই যাব। দগা ভাই টাৰ্ণিঙত বেয়া হোৱাইছে। ইহঁতৰ ডেঞ্জাৰ ৰাইডাৰ এটা, মানে এতিয়া ষ্টেণ্ড চিষ্টেণ্ড কৰিব শিকা নাই, তো লাহেকৈ শিকিব। বেছি দিন হোৱা নাই এইটো বাইক লোৱা, মানে ভাই যেনেকুৱা এইকেইটা V3 ভাৰ্চেছ আমাৰ লাটু ভাই, দগা ভাই। আহি পাই গৈছোঁ এতিয়া সিহঁতৰ ওচৰত। আমিতো স্কুটিত চলাওঁ ন, স্কুটিত ভিডিঅ' কৰি আছোঁ, সেইকাৰণে লগেই নাপাওঁ সিহঁতক। ভাই ধোঁৱা ওলাই আছে ডেঞ্জাৰ। কুলিন অইলটো লিক হৈ আছে ন? ঠিকে আছে দে। ভাই কিবা এটা ষ্টাণ্ট দেখাব এতিয়া দে। বঢ়িয়া। ভাই বাচিলে ভাই দুখ পালা নেকি? ভাই যেনেকুৱা ষ্টাণ্ট কৰিছে। No. नचिया গাইজ আমাৰ লাথু ভাইৰ বাইকটো অলপ চলাই চাওঁ। কেতিয়াও V3 চলাই পোৱা নাই, মানে সদায় হস্তীয়া বাইকে চলাওঁ। আজি V3 চলাই চাওঁ কেনেকুৱা লাগে।
खत्म बाय बाय टाटा गुड बाय गया